আজি আপোনালোকক মই পুনৰ এটি স্বৰচিত কবিতা পাঠৰ ভিডিঅ' আগবঢ়াই দিম। মোৰ কবিতাৰ শিৰোনাম হৈছে হেঙুলীয়া বাট এটাৰ মাজেৰে, আৰু আশা কৰোঁ সকলোৱে মোৰ কবিতাটি এবাৰ শুনি চাব। হেঙুলীয়া বাট এটাৰ মাজেৰে, মেঘাচ্ছন্ন আকাশৰ ডাৱৰৰ মোহনীয়তা, ৰাত্ৰি নক্ষত্ৰৰ তিৰবিৰ উজ্জ্বলতা, বালিচাপৰি লিহিৰীৰ সেউজ প্ৰেমৰ আলাপ, নিৰৱধি নৈৰ নীৰৱ আভাস, সন্ধিয়াৰ ৰঙাবেলি, পশ্চিমত মিতিৰালি, আহিনৰ শেৱালিৰ সুগন্ধি মালিতা, সৰে দুৱৰীৰ দলিচা, আঘোণৰ কুঁৱলী শুভ্ৰ আচ্ছাদন, সোণগুটিৰ জাকজমক আবাহন, ফাগুনী পছোৱা পলাশ হিমলোহনা, মতলীয়া মতলীয়া মন গা, দূৰণিৰ পাহাৰৰ গোপনীয়তা ঢাকে, অলেখ তৰু লতা নিষ্পাপি চৰাইৰ মাতে, আৱেগৰ ঢৌ ঢালি সমৰ্থন, হেঙুলীয়া বাট এটাৰ মাজেৰে। ধন্যবাদ।